নমস্কাৰ, মই মমতাজ। মোৰ অন্য এটা মিনি ব্লগলৈ আপোনালোকক স্বাগতম জনালোঁ। বিশেষ কথা কেইটামান কওঁ বুলি আহিলোঁ। সদায় কৈ থাকিম বুলি ভাবোঁ, বহুতে মোক কৈ থাকে ক'বাচোন ক'বা বুলি, কিন্তু মানে কি ক'বলৈ সময় নাপাওঁ, যিহেতু মোৰ কিছুমান কাম থাকে। সেইটো কাৰণে মই দীঘল ভিডিঅ' বনাবলৈ সময় নাপাওঁ। আজি কথাখিনি হ'ল শাহু বা বোৱাৰী বা বাই শাহু ননন্দৰ বিষয়ে মই যে কিছুমান ভিডিঅ' দি থাকোঁ, বহুতে হয়তো বেয়াও পায়, কিছুমানে ভালো পায় বাৰু। সেইবোৰ কেৱল ধেমালিহে, এয়া মোৰ বাস্তৱ জীৱনৰ লগত কোনো জড়িত নহয়। কিন্তু কথা হ'ল কি, মানে ধৰি লওক আমি বোৱাৰীজনীয়ে জানো আহোঁ যে আমাৰ সেইখন ঘৰত কাজিয়া কৰিম বুলি, কাৰোবাক নামাতিম বুলি, কাৰোবাক দেখিব নোৱাৰিম বুলি, আমি সেই বুলি আহোঁ জানো? নাহোঁ। সেইখিনি আমাৰ মনত ভাৱ কেতিয়া আহে, যেতিয়া আমাৰ সেই ঘৰখনত থাকি বেলেগ মানুহে আমাৰ লগত কৰে, আমাক দেখায়, বেয়া পাই দেখায় বা আমাক বেয়া পাবলৈ লয়, তেতিয়া আমাৰ মনত সেই ভাৱবোৰ আহি যায়। মানে ধৰি লওক আপোনাৰ মুখৰ আগৰ মানুহজনে যদি আপোনাক বেয়া পায়, কেনেকৈনো আপুনি তেওঁক ভাল পাব? একচুৱেলি এইটো নহয়, বুজাবুজিটো থাকিব লাগে বাৰু। আৰু বাইশাহু ননন্দৰ বিষয়ে যে মই কৈ থাকোঁ, সেইবোৰ কেৱল ধেমালি। কিন্তু তেনেকুৱা নহয় যে কিছুমান বাইশাহু ননন্দ, কিছুমান, মই সকলোকে কোৱা নাই, কিছুমান বাইশাহু ননন্দ বহুত মানে বেয়া আছে, যিয়ে মানে বোৱাৰীজনীক বা শাহুৱেকৰ মাজত বহুত বিভেদ সৃষ্টি কৰে, মানে কাজিয়াৰ লগায় বা ককাই ভায়েকৰ লগত লগোৱা যুজোৱা কৰি মানে মানুহজনীৰ লগত অশান্তি কৰে, বোৱাৰীজনীৰ লগত অশান্তি কৰে। তেনেকুৱাও আছে দেই। কিছুমান ভাল আছে, কিছুমান বেয়া আছে। ভাল বেয়াটো হয়, মানুহ মাত্ৰেতো মানে ভাল বেয়া সকলো আছে ন। সকলো মানুহ ভাল নহয়, সকলো মানুহ বেয়াও নহয়। বহুত ভাল মানুহ আছে এইখন পৃথিৱীত, বহুত বেয়া মানুহ আছে। কিন্তু আমি যেতিয়া মানে বোৱাৰী হৈ আহোঁ ন, আমি কোনো কাজিয়া লাগিম বা মানে ধৰি লওক কাৰোবাক নামাতিম, নিদিম, নাখাম, তেনেকৈ বুলি নহয়। আচলতে সেইখিনি মানে দেখি কিছুমান কথা আহি যায়। বহুতে হয়তো ভুল বুজে যে তেনেকৈ কিছুমান বোৱাৰীজনী নিজেও ভাল হ'ব লাগিব, তেতিয়া মানে ঘৰখনত ভাল হৈ থাকিব। আচলতে বোৱাৰীজনীটো ভালেই থাকে। আপোনালোকে হয়তো দেখিছে কিছুমান বোৱাৰীও বেয়া থাকে। মই বোৱাৰীক সকলো ভাল বুলি কোৱা নাই, কিছুমান বোৱাৰীও বেয়া থাকে। কিন্তু কেতিয়াবা কি হয়, বোৱাৰীজনী কিছুমান দুখ নাথাকে, সৰু সৰু কথাত যেতিয়া মানুহৰ ঘৰখনত মানে কাজিয়া বা সৰু কথাত ভুল বুজাবুজি হৈ যায়, তেতিয়াহে ঘৰখনত আচলতে কাজিয়াৰ সৃষ্টি হয়। এনেকৈ মানে সকলো টাইমতে হৈ নাথাকে। আৰু আমি বোৱাৰীবোৰে কি কৰোঁ, মানে আমি সকলোৱে ঘৰখনৰ কাৰণে কাম কৰোঁ, কিন্তু বহুতে হয়তো সেই কামখিনি আমাৰ দেখি নাপায়। যে কেতিয়াবা কি হয়, আমাৰ সেই বোৱাৰীজনীৰ গাতে ভুল দিয়ে, এইটো নাই কৰা, সেইটো কাম নাই কৰা, কিন্তুতো আমি সদায় ঘৰখনৰ কাৰণে কাম কৰি যাওঁ, একো স্বাৰ্থ নোহোৱাকৈ, হয়নে? নে আমাক দৰমহা দিয়ে, নে কিবা দিয়ে, একো নহয়। আমাৰ নিজৰ ল'ৰা ছোৱালীৰ খাতিৰত, নিজৰ মানুহজনৰ মাক দেউতাক বা বাইক ভনী বুলি ভাবি আমি সেইখিনি কাম কৰি যাওঁ। কিন্তু তাৰ মাজতে আমাৰ কিছুমান ভুল হয় দেই। মই বোৱাৰী মানুহৰ ভুল নহয় বুলি নকওঁ। বোৱাৰী মানুহৰ মুখবোৰ বেয়া থাকে, সমানে কাজিয়া কৰে, সমানে কথা কয়। কিন্তু যিমান মানে প্ৰায় মানে দেখিছোঁ, এতিয়া মই নিজে যিহেতু বোৱাৰী, মই নিজে বহুতখিনি কথা উপলব্ধি কৰিছোঁ। মোকো বহুত কথা শুনায়, এইটো সৰু সৰু কথাত মোৰো ভুল ধৰে। আজি ধৰি লওক এইটো কামেই নাই কৰা, সেইটো কামেই নাই কৰা, আৰু নিজৰ ছোৱালীৰ লগত কম্পেয়াৰ কৰে। সেইটো খুব বেয়া কথা। যেতিয়া বোৱাৰীজনী যেতিয়া বেলেগৰ লগত কম্পেয়াৰ কৰে নহয়, নিশ্চয় মানুহে মানুহক যেতিয়া বেলেগৰ লগত